নমস্কাৰ পোনপ্ৰথমতে অসমীয়া নৱবৰ্ষৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বিহুৰ ভ্লগ লৈ আহিছোঁ আৰু মই যেতিয়া ঘৰৰ ভিডিঅ' দিওঁ আপোনালোকে চাই বহুত বেছি ভাল পায় আৰু তাতে এইটো হৈছে বিয়াৰ পাছত মোৰ প্ৰথম বহাগ বিহু নতুন ঘৰখনত কেনেদৰেনো আমি চেলিব্ৰেট কৰিলোঁ আপোনালোকক তাকে আজি দেখুৱাম বুলি ভাবিছোঁ চ' দেৰি নকৰি ব'লক তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ এওঁ পিঠা বনাইছে চাই দিয়ক আকৌ এইফালে মই বনাই আছিলোঁ যে এওঁ ক'লে ময়ো বনাওঁ সেইকাৰণে এতিয়া বনাইছে সেইটো সিজিব লাগিব ৰ'ব বনাই হোৱা এই কিনাকেইটা দাং খাই যাব লাগিব এইফালে চাই দিয়ক আকৌ এবাৰ ধুনীয়াকৈ সৰি এতিয়া কমপ্লিট কৰিম এতিয়া আমাৰ এওঁ কাইলৈ কাৰণে চাগ বনাইছে দেখিছেনে কিমান ধুনীয়াকৈ বনাইছে দেখুৱাই দিয়ক আকৌ আপুনি ধুনীয়াকৈ অঁ এডাল 3ডাল আৰু এতিয়া বনাই থকাডাল এডাল হৈছে এডাল এতিয়া ধুনীয়াকৈ বনাইছে এইফালে এবাৰ ভালকৈ চাওক আকৌ এতিয়া ৰাতি কেইটা বাজিছে নাজানিছোঁ কিন্তু এওঁ বনাই শেষেই হোৱা নাই কাইলৈ ৰাতিপুৱা লাগিব যে হয় নাই সেয়াই আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব বাই কৈ দিয়ক আকৌ এতিয়া ভাই খুৰাই আমাৰ চাকৰ বস্তু কাটি আছে এইফালে গৰুকেইটা বান্ধি থৈ দিছে গৰু ধুৱাবলৈ গৰু গা ধুৱাবলৈ এই আমাৰ ওচৰত কটীয়া বহি লৈছে দেখিছে আপোনালোকে কটীয়া নহয় বুলি কৈছে এইফালে আমাৰ ভোলা এইফালে আমাৰ এওঁ আৰু এয়া হৈছে আমাৰ ৰাধে প্ৰভু খেদি আহিছে আমাৰ পোৱালি ধৰাকে যা আকৌ যা এতিয়া আমাৰ কটীয়াই ধুৱাইছে তাৰ নিচিনা কটীয়া পোৱালি এটাকে ধুৱাইছে জানিছে দেই বেলেগ জানিছে দেই তুমি এডাল লোৱা লাও খা বেঙেনা খা কৈ লোৱা বেঙেনা আছে লাওটো নাই লাও খা বেঙেনা খা খাব লাগিব লাও খা অঁ মাৰা হ'ব এডাল লোৱা সেই মাৰ এই মোটা লওক অঁ প্ৰসাদ দিছে
এতিয়া আমি পুৰণা ঘৰত বিহু খাবলৈ আহিছোঁ ৰাতি। এয়া হৈছে আমাৰ পোৱালি, কিমান ধুনীয়াকৈ বহি আছে চাওকচোন। আৰু ডাঙৰ খুৰীয়ে এয়া হাঁহ মাংস চব মিলাই আছে। সৰু খুৰীয়ে তামোল কাটিছে। এয়া আমাৰ মা বহি আছে। আৰু এয়া হৈছে আমাৰ মামা। মামা মানে হেৰি আহিছে, এতিয়া আমাৰ ঘৰলৈ আহিছিলে। আমাৰ ঘৰতে মানুহ নাই কাৰণে এতিয়া পুৰণা ঘৰতে সোমালে। মামাই চাহ খাইছে আৰু এয়া মাছ আৰু হাঁহ বনাইছে। মাছ বনালে আমাৰ মায়ে, ডাঙৰ খুৰী আমি হেল্পাৰ। এয়া সৰু খুৰীয়ে বনাইছে মাছ, আৰু এয়া সৰু খুৰীয়ে বনাইছে বাহু মাছ। এইফালে হৈছে আমাৰ ৰাধে। ৰাধে টোপনি আহি আছে লাহে লাহে।
এই ৰান্ধনি যদি কেনেকা তাক কেনেকা বিলালে কেনেকা তাক কেনেকা দিছে তাতে কিমান হ'ব পাৰে সেই ঠাইত দুখনি মোহন কৰি আৰু চবকে এই আশীৰ্বাদ উৎফল মোহন গ্ৰহণ কৰিছ যে মৰমতা গ্ৰহণ কৰি যে সেই আশীৰ্বাদ কৰিছোঁ চবকে ভালে কপালে যে বহুত চব ভালেই কৰিবলৈ ও হৰি Kৃষ্ণ